Ready. নমস্কাৰ, মোৰ নাম শ্ৰী দিশা দাস। পাপাৰ নাম বিষ্ণু দাস, মাৰ নাম ৰাণু দাস, দাদাৰ নাম বিক্কি দাস। ঘৰ ৰাজমনাকুচি গলডিপাৰ, পোষ্ট অফিচ মনাকুচি, থানা হাজো, জিলা কামৰূপ অসম, পিনকোড নম্বৰ 710904। তোমাৰ বয়স কিমান চলি আছে? চোৱাচ সোমালো। কেতিয়া জন্ম? 20 ডিচেম্বৰত। কি বাৰে জন্ম? মঙলবাৰে। কিমান চনত? 2016 চনত। তুমি কোন ক্লাছত পঢ়া? 1ত। স্কুলখনৰ নাম কি তোমাৰ? নাৰেংগী বিৰগুচি প্ৰাথমিক বিদ্যালয়। ভেৰি গুড। তুমি মুখত মাস্ক কিয় লগোৱা? কোনে পাইছনে বেমাৰ? বেমাৰটো কোন দেশৰ পৰা আহিছে? চীন দেশৰ পৰা। তোমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ শিক্ষামন্ত্ৰী? ৰণোজ পেগু। স্বাস্থ্যমন্ত্ৰী? কেশৱ মহন্ত। ভাৰতৰ প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি? ৰামনাথ কোবিন্দ। উপৰাষ্ট্ৰপতি? ভেংকয়া নাইডু। বিদেশ মন্ত্ৰী? এছ জয়শংকৰ। ৰক্ষা মন্ত্ৰী? ৰাজনাথ সিং। গৃহমন্ত্ৰী? অমিত শ্বাহ। ভাৰতৰ বিত্তমন্ত্ৰী? নিৰ্মলা সীতাৰমণ। অসমৰ ৰাজধানী কি? দিছপুৰ। ভাৰতৰ ৰাজধানী? দিল্লী। অসমত চহৰ কিমানখন আছে? 25খন। জিলা কিমানখন আছে? 34খন। মাতাচোন জিলা কেইখনৰ নাম? 1 নম্বৰ কৰিমগঞ্জ, 2 নম্বৰ হাইলাকান্দি, 3 নম্বৰ কাছাৰ, 4 নম্বৰ ডিমাচা, 5 নম্বৰ কাৰ্বি আংলং, 6 হোজাই, 7 কাৰ্বি আংলং, 8 গোলাঘাট, 9 যোৰহাট, 10 শিৱসাগৰ, 11 চৰাইদেউ, 12 ডিব্ৰুগড়, 13 তিনিচুকীয়া, 14 ধেমাজি, 15 লখিমপুৰ, 16 মাজুলী, 17 বিশ্বনাথ, 18 শোণিতপুৰ, 19 নগাঁও, 20 দৰং, 21 ওদালগুৰি, 22 মৰিগাঁও, 30 কামৰূপ নিত্যপলীয়া, 24 কামৰূপ, 25 নলবাৰী, 26 পাঁচটা, 27 বৰপেটা, 28 গোৱালপাৰা, 29 বঙাইগাঁও, 23 চিৰাং, 33 কোকৰাঝাৰ, 32 ধুবুৰী, 33 চালমাৰ মানগাছাৰ। ভেৰি গুড। অসমৰ জাতীয় গছ? হলং। অসমৰ জাতীয় ফুল? কপৌ। অসমৰ জাতীয় চৰাই? দেওহা। অসমৰ জাতীয় জন্তু? এশিঙীয়া গড়। অসমৰ জাতীয় সংগীত? আপোনাৰ দেশ। কোনে লিখিছিল? লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? আম। ভাৰতৰ ৰাষ্ট্ৰীয় খেল? হকী আৰু কাবাডী। ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন? অকুস্তম্ভ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা? তিৰংগা। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু? ঠিকটি বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত? জনগণ। কোনে লিখিছিল? লিখিছিল ৰবীন্দ্ৰনাথ টেগোৰে। ভেৰি গুড। আমাৰ অসমৰ ঋতুকেইটাৰ নাম কোৱাচোন? গ্ৰীষ্ম, বৰ্ষ, শৰৎ, হেমন্ত, শীত, বসন্ত। অসমৰ বিহু কেইটা? 3টা।